এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালে আছোঁ বাৰু। আৰু এইকেইদিনটো খুব বেছি গৰম হয়, কণ্টিনিউৱাছলি ৰ'দ দি আছে আৰু বৰষুণ দিলে বৰষুণ দিয়ে থাকিব, ৰ'দ দিলে ৰ'দ দিয়ে থাকিব, মুঠৰ ওপৰত শান্তি নাই। আপোনালোকে বাৰু আম খাই কোনে কোনে ভাল পায়? মানে মই এইটো কাৰণেই সুধিছোঁ, মানে মই আম খাই বহুত বেছি ভাল পাওঁ। আৰু এতিয়া যিহেতু এইটো আমৰ ছিজন, মানে এইকেইদিন পূৰা বজাৰত আম এভেইলেবল আম হয় আৰু খুব বেছি বহুত বেছি গৰমো হয় আৰু মেংগ' চেক খাইতো আপোনালোকে নিশ্চয় ভাল পায়। আৰু সেইকাৰণে আজি মই এটা মেংগ' চেক বনাম আৰু কেনেকৈ বনাম, ইজি হয়, কেনেকৈ বনাম, কি কি লাগিব, সকলো খুব ধুনীয়াকৈ আপোনালোকক দেখাই যাম। তেতিয়াহ'লে ব'লক। আৰু এতিয়া মই মেংগ' চেকটো বনাবৰ কাৰণে ইয়াত দুটা কিনা আম লৈ লৈছোঁ। আৰু কিনা আমবিলাক যে খাবৰ কাৰণে মিঠা হয়, সেইকাৰণে বেছি ভাল লাগিব, সেইকাৰণে মই কিনা আম লৈ লৈছোঁ। আৰু ড্ৰাই ফ্ৰুটছ হিচাপত লৈছোঁ মই কাজু আৰু আলমণ্ড লৈ লৈছোঁ। আৰু এইটো তাজা মিল্ক, এইখিনি মই গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈ লৈছোঁ। আৰু এতিয়া মই কেনেকৈ বনাম ধুনীয়াকৈ আপোনালোকৰ লগত দেখাই যাম। তেতিয়াহ'লে ব'লক। আৰু গাখীৰখিনি মই এতিয়া উতলাম আৰু ইয়াত মই অলপ পানী মিক্স দিছোঁ। আৰু গাখীৰখিনি যেতিয়া উতলাই থকা হ'ব, তেতিয়া গেছটো ল' ফ্লেমত ৰাখিলে হ'ল, আৰু মাজে মাজে মিডিয়াম ফ্লেমত দিলেও কথা নাই বাৰু। আৰু এতিয়া ইয়াত চেনি মিক্স দিম, আৰু যদি আপোনালোকে চেনিটো খাই বেছি ভাল পায় তেতিয়া চেনিটো বেছিকৈ দিব পাৰোঁ, কিন্তু আমৰ মিঠাটো থাকিব যে, সেইকাৰণে মই চেনিটো ইয়াত বেছিকৈ দি দিয়া নাই, চেনিটোৰ পৰিমাণটো অলপ কমাই দিছোঁ। আৰু চেনি দিয়াৰ পিছত এতিয়া মই ইয়াত দিম ড্ৰাই ফ্ৰুটখিনি। আৰু আপোনালোকে বেলেগ বেলেগ ড্ৰাই ফ্ৰুটো দিব পাৰে, আৰু মোৰ তাত বেলেগ নাছিলে কাৰণে মই অলপ আলমণ্ড আৰু কাজু দি দিছোঁ। আৰু মই গাখীৰখিনি টোটেল 25 মিনিটছমান উতলাইছোঁ, আৰু তাৰপিছত গেছটো ল' ফ্লেমত আৰু মাজে মাজে মিডিয়াম ফ্লেমতো দিছোঁ। আৰু এতিয়া এইখিনি ৰেডি হৈ গ'ল। আৰু এইখিনি আম মানে মিক্সিত দিব লাগিব, মানে পেষ্ট কৰিব লাগিব এইখিনি। আম মানে আমি ধুনীয়াকৈ আমি ভাবিছোঁ অলপ ষ্টাইলি ধুনীয়াকৈ আমটো কাটিং কৰোঁ, কিন্তু মানে আমাৰ এটা ষ্টাইলটো হোৱা নাই, এনেকুৱা হ'ল। আৰু এটা কাটিছোঁ, নেক্সট এইটো অলপ অলপ ৰেড ৰেড আহিছে। আমাৰ মানে একদম বহুত কষ্ট হৈ গৈছে। ৱাও, এইটো ধুনীয়া চাওঁ, দেখা দিছোঁ। এইটো ধুনীয়া আছে। আমি মানে ভাবিছোঁ যে এনেকৈ ডিজাইন ধুনীয়াকৈ কাটি কিনে উলিয়াই আনো বুলি ভাবি আছোঁ। মানে সেইকাৰণে আমি মানে চাই আছোঁ যে এনেকুৱাকৈ ধুনীয়াকৈ এনেকৈ কাটো অলপ ষ্টাইলত, ভাল লাগিব, আপোনালোকে চাই ভাল পাব। ষ্টাইলত কাটি, আৰু গৰম দিছেনে, একদম ঘামি গৈছোঁ, আমাৰ দ্বাৰা হোৱা নাই। আৰু এতিয়া এই উতলাই লোৱা গাখীৰখিনি আৰু এই মই পেষ্ট কৰি লোৱা আমখিনি ভালদৰে গাখীৰখিনিৰ লগত মিক্স হ'ব দিম। আৰু এই গোটেইখিনি যিমান ভালদৰে মিক্স হয়, সিমানে এই চেকটো খাবৰ কাৰণে বেছি টেষ্টি হয়। আৰু এইখিনি ভালদৰে মিক্স হোৱাৰ পিছত এইখিনি এতিয়া 1 ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ৰাখিম।
টেষ্ট কৰি চামুচ দিছোঁ ৰ ভাল লাগছেনে মজা লাগছে ঠাণ্ডা নে আৰু এইটো মই খাব দিম মাক আৰু এই চামুচ দিয়া ভাল লাগছে ন মিঠা লাগিছে বহুত ভাল লাগিছে মা তাই দুটা খাত মই পাঁচ বিয়া খাইছোঁ এতিয়া আৰু এইটো দেউতা খাব দি আছোঁ একদম গৰমত এইটো খাই বিৰাটেই টেষ্টি লাগে আপোনালোকে বনাই খাব খুব ইজি হয় ফ্ৰিজত অলপ বেছি সময় ৰাখি দিব তেতিয়া মানে খাই বেছি ভাল লাগে ঠাণ্ডা ঠাণ্ডা হ'লে এনেই চেটটো অলপ ঠাণ্ডা খাই বেছি ভাল লাগে বাৰু মানে বহুত বেছি টেষ্টি লাগে গৰমত আৰু বনাই খাই মোক জনাব নাপাহৰিব কেনেকুৱা পায় আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ বাই 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 কৈ দেই